ইলেক্টেড হৈ অহাৰ পাছত চলি থকা এটা আমাৰ ছিষ্টেমৰ পাৰ্ট গতিকে আজি সকলে যোৱা ইলেকশ্যনত জিকি আহিলে আনুষ্ঠানিকভাৱে আমি এছেম্বলিত শপত গ্ৰহণ ল'ব লাগিব ইয়াৰ পাছতে আমি এজন জনপ্ৰতিনিধি হিচাপে স্বীকৃতি মানে পাম আৰু আমাৰ আজি এইখিনি এটা কাৰ্যসূচী আছে বিজনেছ হিচাপে এছেম্বলিৰ যিটো আমাৰ বিজনেছ এইখিনি আমাৰ আছে শপত গ্ৰহণ অনুষ্ঠানৰ পাছত বাকী পিছত যিখিনি কাম হ'ব এইটো এছেম্বলিৰ যিটো বিজনেছ ওলাব ইয়াৰ পিছতহে আমি আমাৰ প্ৰতিনিধিবিলাকৰ পাৰ্টিচিপেশ্যন আৰু নিজৰ যিবিলাক মানে কৰ্তব্য সেইখিনি আমি হাতত লৈ পেলাই কাম কৰিব পাৰিম এতিয়া আজি শপত গ্ৰহণ অনুষ্ঠানটো হওক ভালেই ভাল হওক চবেই শপত গ্ৰহণ লৈ ল'ব আৰু আমাৰ এছেম্বলি হিচাপে এতিয়া ষ্ট্ৰং এছেম্বলি যিহেতু আমি পাইছোঁ গতিকে মই ভাবোঁ এইবাৰৰ যিটো আমাৰ চৰকাৰ এই এছেম্বলিখনত আমি আলোচনা বিলোচনা কৰি BTC এটা শক্তিশালী অঞ্চল হিচাপে গঢ়ি তুলিবৰ কাৰণে আৰু BTC অঞ্চলৰ বসবাস কৰা সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহবিলাকৰ হকে আমি সঠিকভাৱে কাম কৰিব পাৰিম এটা উন্নয়নৰ কাম আমি কৰিব পাৰিম ন্যায় বিচাৰ অধিকাৰ আমি ৰাইজক প্ৰদান কৰিব পাৰিম এই পবিত্ৰ সদনখনত আজি মই দ্বিতীয়বাৰৰ কাৰণে শপত গ্ৰহণ কৰিবৰ কাৰণে সুবিধা পাইছোঁ আৰু মই ভাবোঁ আজিৰ এই অনুষ্ঠানটো শেষ হোৱাৰ পাছত অনাগত দিনবিলাকত আমাৰ বৰ্তমানৰ যিটো চৰকাৰ আমি বনাবলৈ সক্ষম হৈছোঁ সেই চৰকাৰখনে ৰাইজৰ হকে কাম কৰি যাব আপোনাৰ যেহেতু বিধায়ক দুটা দায়িত্ব বাঢ়িল কেনেকৈ আমাৰ 6 শিডিউলত এইটো এটা ভাল প্ৰভিজন আছে আমি যিসকল বিধায়ক আছে বিধায়কসকলেও 6 শিডিউলৰ এজন মানে আমাৰ কাউন্সিলৰ পাৰিষদ হিচাপে কাম কৰিব পাৰোঁ আৰু এতিয়া যেহেতু MLA হিচাপেও মই বিধানসভাত আছোঁ MLAৰো কাম মই ফেৰালিলি কাম কৰি থাকিম আৰু ইয়াতো BTCৰ MCLA হিচাপে যিখিনি মোৰ দায়িত্ব কৰ্তব্য থাকিব সমানে ফেৰালিলি মই মোৰ কামখিনি কৰি যাম আৰু দুটা দায়িত্ব ইমান মোৰ কাৰণে ডাঙৰ নহয় এইটো এনেও আমি সদায় ৰাইজৰ মাজত কাম কৰি থাকোঁ আমাৰ অঞ্চলত কাম কৰি থাকোঁ এতিয়া দুটা হাতেৰে কাম কৰিব পাৰিম MLA আৰু MCLA গতিকে ৰাইজৰ কাৰণে খুব বেছি ভালকৈ আকৌ কাম কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ আজি আমাৰ মানে পঞ্চমবাৰ BTC যি নিৰ্বাচন এই নিৰ্বাচনত আমাৰ যেহেতু প্ৰথম আমাৰ মানে এছেম্বলি বৈঠক আৰু ইয়াত আমাৰ 40টা সমষ্টিৰ 40জন MCLA শপত গ্ৰহণ মানে ল'ব প্ৰথম স্পীকাৰৰ আণ্ডাৰত গতিকে খুব ভাল লাগিছোঁ গতিকে পঞ্চমবাৰ যিটো নিৰ্বাচন সেই নিৰ্বাচনত সন্মানীয় হাগ্ৰামা মহিলাৰ নেতৃত্বত যি BPF দল একদম সংখ্যাগৰিষ্ঠতা আমি পালোঁ আৰু চৰকাৰ আমি মানে পাতিলোঁ আৰু তাৰপিছত অনাগত দিনত আমি ৰাইজৰ কাৰণে ভাল কাম কৰিম সেইখিনিকে মই আপোনালোকক ক'লোঁ আজি এতিয়ালৈ EMৰ কথা অহা নাই এতিয়া আমি 40টা সমষ্টিৰ যিখিনি আটাইখিনি MCLA আজি শপত গ্ৰহণ অনুষ্ঠান হ'ব ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি আহিছোঁ অনুমান কেতিয়া আপোনালোকৰ চৰকাৰ কেতিয়া 3-4 দিনৰ ভিতৰতে এইটো হ'ব লাগে এইটো হ'ব আমাৰ যিহেতু লিডাৰ আছে সন্মানীয় হাগ্ৰামা মহিলা আমাৰ লিডাৰ হয় গতিকে তেখেতে মানে স্থিৰ কৰিব ঠিক কৰিব গতিকে অনাগত দিনত আমি ইমান পলম নকৰে সোনকালে এইটো হৈ উঠিব সম্ভৱ EMৰ দায়িত্বটো আপোনাক মই এতিয়ালৈ নাজানো গতিকে যদি দায়িত্ব পাওঁ ৰাইজৰ কাৰণে কাম কৰিম এলায়েন্সটো আমাৰ হৈ গ'ল আমি NDA থাকি পেলাই আমি কাম কৰিম ৰাইজৰ যিখিনি আশা আকাংক্ষা যোৱা মানে কেইটামান বছৰত 5টা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ এই চৰকাৰখনেতো কোনো কাম নকৰিলে ইয়াৰ কাৰণে ৰাইজৰ এটা ক্ষোভ আছে গতিকে ইয়াৰ কাৰণে 5টা বছৰৰ ভিতৰতে তেওঁলোকে ৰাইজে বিয়া পাইছে আৰু জনাদেশ আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ দেৱক দিছে BPFক দিছে ইয়াৰ কাৰণে ৰাইজৰে আমি কাম কৰিবই লাগিব প্ৰগ্ৰাম আছে গতিকে আমি অপজিশ্যন দলৰ হৈ আমি সকলোৱে আহিছোঁ আমি এটেণ্ড কৰিম অপজিশ্যন লিডাৰ হিচাপে আপোনাক যিহেতু দায়িত্ব দিছে কেনেকৈ আপুনি চোৱা চিতা কৰিব য়েছ OPPL হৈ পেলাই আৰু অপজিশ্যনৰ নেতা হৈ আমি সকলোৱে পজিটিভলি আমি
অংশগ্ৰহণ কৰিম গোটেই চৰকাৰী কামত আৰু আমি কনষ্ট্ৰাকটিভ অপজিশ্যন হৈ থাকিম।